নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জিকে কনচেপ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোত হিষ্টৰীৰ 20টা কুৱেশ্যন আগবঢ়াম, যিবোৰ আপকামিং RRB, NTPC, ৰেলৱে, গ্ৰুপ টি, DSS, বেংক আদি কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। তো বলক ভিডিঅ'টো আৰম্ভ। বন্ধুসকল, ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোইং নিউজ পেপাৰ ৱাজ ষ্টাৰ্টেড বাই এনি বেচাণ্ট? অপশ্যন নম্বৰ এ দ্য হিন্দু, অপশ্যন নম্বৰ বি ইণ্ডিয়ান এক্সপ্ৰেছ, অপশ্যন নম্বৰ চি দ্য টাইমছ অফ ইণ্ডিয়া, অপশ্যন নম্বৰ ডি নিউ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি নিউ ইণ্ডিয়া। নেক্সট প্ৰশ্নটো হ'ল, হু এমং দ্য ফলোইং ৱাজ দ্য ৰিয়েল ফাউণ্ডাৰ অফ দ্য আলিগড় মুছলিম ইউনিভাৰ্চিটি? অপশ্যন নম্বৰ এ নৱাব ছালিমুল্লাহ, অপশ্যন নম্বৰ বি ছৈয়দ আহমদ খান, অপশ্যন নম্বৰ চি আবুল কালাম আজাদ, অপশ্যন নম্বৰ ডি মুহম্মদ আলী জিন্না। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ছৈয়দ আহমদ খান, অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল, হু লেড দ্য বৰদলি সত্যাগ্ৰহ ইন 1928? অপশ্যন নম্বৰ এ মোৰাৰজী দেশাই, অপশ্যন নম্বৰ বি MK গান্ধী, অপশ্যন নম্বৰ চি মহাদেৱ দেশাই, অপশ্যন নম্বৰ ডি বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি বল্লভভাই পেটেল। নেক্সট প্ৰশ্নটো হ'ল, হুৱেৰ ডিড গান্ধীজী ফৰ্ম দ্য সত্যাগ্ৰহ সভা? অপশ্যন নম্বৰ এ বম্বে, অপশ্যন নম্বৰ বি কলকাতা, অপশ্যন নম্বৰ চি পুনা, অপশ্যন নম্বৰ ডি নাগপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ বম্বে। নেক্সট প্ৰশ্নটো হ'ল, দ্য বেটল অফ ৱাণ্ডে ৱাজ ফট বিটুইন? অপশ্যন নম্বৰ এ দ্য নিজাম অফ হায়দৰাবাদ এণ্ড দ্য ফ্ৰান্স, অপশ্যন নম্বৰ বি দ্য ইংলিছ এণ্ড দ্য ফ্ৰান্স, অপশ্যন নম্বৰ চি দ্য ইংলিছ এণ্ড হাইদৰ আলী, অপশ্যন নম্বৰ ডি দ্য নৱাব অফ কাৰ্ণাটিক এণ্ড দ্য ইংলিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি দ্য ইংলিছ এণ্ড দ্য ফ্ৰান্স। হুইচ অফ দ্য ফলোইং কংগ্ৰেছ লিডাৰ ৰিজেক্টেড দ্য আগষ্ট অফাৰ অফ 1940? অপশ্যন নম্বৰ এ লৰ্ড ৱেভেল, অপশ্যন নম্বৰ বি লৰ্ড লিংলিথগো, অপশ্যন নম্বৰ চি ছাৰ জৰ্জ ষ্টেনলি, অপশ্যন নম্বৰ ডি লৰ্ড উইলিংডন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লৰ্ড লিংলিথগো, অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোইং ব্ৰিটিছ অফিচিয়েল ইনিচিয়েটেড দ্য ডক্ট্ৰিন অফ লেপছ? অপশ্যন নম্বৰ এ লৰ্ড ৱেলেছলি, অপশ্যন নম্বৰ বি লৰ্ড অকলেণ্ড, অপশ্যন নম্বৰ চি লৰ্ড ডেলহাউচি, অপশ্যন নম্বৰ ডি ৱাৰেন হেষ্টিংছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লৰ্ড ডেলহাউচি, অপশ্যন নম্বৰ চি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোইং ব্ৰিটিছ অফিচিয়েল এছ'চিয়েটেড উইথ দ্য লোকেল ছেল্ফ গভৰ্ণমেণ্ট? অপশ্যন নম্বৰ এ লৰ্ড মায়, অপশ্যন নম্বৰ বি লৰ্ড ডুফেৰিন, অপশ্যন নম্বৰ চি লৰ্ড নৰ্থব্ৰুক, অপশ্যন নম্বৰ ডি লৰ্ড ৰিপন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি লৰ্ড ৰিপন। কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য ভাইচৰয় ৱেন দ্য জালিৱানৱালাবাগ মেছেকাৰ টুক প্লেচ? অপশ্যন নম্বৰ এ হাৰ্ডিঞ্জ টু, অপশ্যন নম্বৰ বি কেম্পছফৰ্ড, অপশ্যন নম্বৰ চি ৰিডিং, অপশ্যন নম্বৰ ডি আৰউইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি লৰ্ড কেম্পছফৰ্ড। কুৱেশ্যন নম্বৰ 10, হুইচ অফ দ্য ফলোইং লিডাৰ ৱাজ ওৱান অফ দ্য ফাউণ্ডিং মেম্বাৰ অফ দ্য মুছলিম লীগ? অপশ্যন নম্বৰ এ মুহম্মদ আলী জিন্না, অপশ্যন নম্বৰ বি চৌকত আলী, অপশ্যন নম্বৰ চি নৱাব ছালিমুল্লাহ, অপশ্যন নম্বৰ ডি আগা খান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি নৱাব ছালিমুল্লাহ। নেক্সট প্ৰশ্নটো হ'ল, চম্পৰণ এণ্ড খেদা সত্যাগ্ৰহছ ৱেৰ লেড বাই? অপশ্যন নম্বৰ এ জৱাহৰলাল নেহৰু, অপশ্যন নম্বৰ বি MK গান্ধী, অপশ্যন নম্বৰ চি চৰ্দাৰ পাটেল, অপশ্যন নম্বৰ ডি GB পান্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি MK গান্ধী। নেক্সট প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোইং ৰিফৰ্মাৰ ৱাজ এছ'চিয়েটেড উইথ প্ৰাৰ্থনা সমাজ? অপশ্যন নম্বৰ এ MG ৰানাডে, অপশ্যন নম্বৰ বি ভাণ্ডাৰকাৰ, অপশ্যন নম্বৰ চি আত্মাৰাম পাণ্ডুৰাং, অপশ্যন নম্বৰ ডি চন্দা ভাৰকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি আত্মাৰাম পাণ্ডুৰাং। নেক্সট প্ৰশ্নটো হ'ল, হু এমং দ্য ফলোইং ফ্ৰীডম ফাইটাৰ অপ'জেছ দ্য এনি বেচাণ্টছ আইডিয়া অফ লাঞ্চিং হোম ৰুল মুভমেণ্ট? অপশ্যন নম্বৰ এ GK গোখলে, অপশ্যন নম্বৰ বি মহাত্মা গান্ধী, অপশ্যন নম্বৰ চি অৰবিন্দ ঘোষ, অপশ্যন নম্বৰ ডি BG তিলক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ গোপাল কৃষ্ণ গোখলে, GK গোখলে। নেক্সট প্ৰশ্নটো হ'ল, হু ষ্টাৰ্টেড দ্য ইণ্ডিয়ান ৰিফৰ্মছ এছ'চিয়েশ্যন? অপশ্যন নম্বৰ এ নাৰায়ণ গুৰু, অপশ্যন নম্বৰ বি স্বামী বিবেকানন্দ, অপশ্যন নম্বৰ চি কৃষ্ণ স্বামী আয়াৰ, অপশ্যন নম্বৰ ডি কেশৱ চন্দ্ৰ সেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি কেশৱ চন্দ্ৰ সেন। নেক্সট প্ৰশ্নটো হ'ল,
Who said that my ultimate aim is to wipe every tear from every eye? Option number A, Lord Curzon. Option number B, Mahatma Gandhi. Option number C, Jawaharlal Nehru. ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, জৱাহৰলাল নেহৰু। নেক্সট প্ৰশ্নটো হ'ল, হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট? অপশ্যন নম্বৰ এ, লৰ্ড কেলমছৱৰ্থ। অপশ্যন নম্বৰ বি, লৰ্ড ৰিডিং। অপশ্যন নম্বৰ চি, লৰ্ড আৰউইন। অপশ্যন নম্বৰ ডি, লৰ্ড ৱেভেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, লৰ্ড আৰউইন। নেক্সট প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোয়িং পাৰ্চনেলিটি ইজ ৰিলেটেড উইথ দ্য দীপাৱলী ডিক্লেৰেশ্যন? Option number A, Lord Irwin in 1929. Option number B, Lord Linlithgow in 1940. Option number C, Gandhiji in 1930. Option number D, Subhash Chandra Bose in 1941. ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, লৰ্ড আৰউইন ইন 1929. নেক্সট প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোয়িং লিডাৰ ৱাজ এছ'চিয়েটেড উইথ দ্য ফৰ্মেশ্যন অফ দ্য কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি? অপশ্যন নম্বৰ এ, পি.চি. যোশী। অপশ্যন নম্বৰ বি, সুভাষ চন্দ্ৰ বোস। অপশ্যন নম্বৰ চি, আচাৰ্য নৰেন্দ্ৰ দেৱ। অপশ্যন নম্বৰ ডি, ৰাম মনোহৰ লোহিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, আচাৰ্য নৰেন্দ্ৰ দেৱ। নেক্সট প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোয়িং লিডাৰ গেভ দ্য ছেফটি ভাল্ভ থিয়ৰী ফৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড ছেইড ডেট ইট ৱাজ ব্ৰেইন চাইল্ড অফ লৰ্ড ডুফেৰিন? অপশ্যন নম্বৰ এ, দাদাভাই নৌৰোজী। অপশ্যন নম্বৰ বি, এম এন ৰয়। অপশ্যন নম্বৰ চি, লালা লাজপত ৰায়। অপশ্যন নম্বৰ ডি, মতিলাল নেহৰু। ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, লালা লাজপত ৰায়। নেক্সট প্ৰশ্নটো হ'ল, হু ৱাজ দ্য অথৰ অফ দ্য বুক দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স 1857? অপশ্যন নম্বৰ এ, ছাৰ ছায়েদ আহমদ খান। অপশ্যন নম্বৰ বি, ভি.ডি. সাবৰকাৰ। অপশ্যন নম্বৰ চি, আৰ.এছ. শৰ্মা। অপশ্যন নম্বৰ ডি, আৰ.চি. মজুমদাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, ভি.ডি. সাবৰকাৰ। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা জিকে আৰু চাকৰি বিষয়ক নটিফিকেশ্যন পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।